হেল্ল' গাইজ, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মৰ্ফলজি অফ ফ্লাৱাৰিং প্লাণ্টৰ এষ্টিমেশ্যনৰ এক্সাম্পলকেইটা কেনেকৈ মনত ৰাখিব ট্ৰিক্সৰ সহায়েৰে আজি আপোনালোকক সেই ট্ৰিক্সকেইটা শিকাব গৈ আছোঁ। এষ্টিমেশ্যন টোটেল 4 টাইপছৰ। নাম্বাৰ 1 ভেলভেট, নাম্বাৰ 2 টুইষ্টেড, নাম্বাৰ 3 ইম্ব্ৰিকেট এণ্ড নাম্বাৰ 4 ভেক্সিলেৰী। নাম্বাৰ 1 আছে ভেলভেট। তাৰ এক্সাম্পলকেইটা হ'ল কেলট্ৰপিছ এণ্ড ব্ৰিঞ্জল। এতিয়া আপোনালোকে এই এক্সাম্পলকেইটা মনত কেনেকৈ ৰাখিব যে ভেলভেটৰ কেলট্ৰপিছ আৰু ব্ৰিঞ্জল হয় বুলি। আপোনালোকে স্ক্ৰীনত দেখা পাই চাগে তিনিওটা ৱৰ্ডত দুটা লেটাৰ কমন আছে, এ আৰু এল। চাওক ভেলভেটত ছেকেণ্ডত আছে এ এল, কেলট্ৰপিছত ছেকেণ্ডত আছে এ এল, ঠিক তেনেদৰে ব্ৰিঞ্জলতো আছে লাষ্টত এ আৰু এল। চ' এনেদৰে আপোনালোকে ভেলভেটৰ এক্সাম্পল দুটা মনত ৰাখিব পাৰিব। ছেকেণ্ডত আছে টুইষ্টেড। চ' টুইষ্টেডৰ এক্সাম্পলকেইটা হ'ল চাইনা ৰ'জ, লেডি ফিংগাৰ আৰু কটন। চ' ইয়াৰ কাৰণে ট্ৰিকটো হ'ল চাইনিজ লেডি হেজ টুইন চিলড্ৰেন। চ' চাইনিজৰ কাৰণে চাইনা ৰ'জ, লেডিৰ কাৰণে লেডি ফিংগাৰ আৰু হেজটো এনেই চেণ্টেঞ্চটো মিলাবৰ কাৰণে দিছোঁ, বাকী টুইষ্টেডৰ কাৰণে টুইন আৰু কটনৰ কাৰণে চিলড্ৰেন। চ' এনেদৰে টুইষ্টেডৰ এক্সাম্পলকেইটা আপোনালোকে মনত ৰাখিব পাৰিব। থাৰ্ডত আছে ইম্ব্ৰিকেট। ইম্ব্ৰিকেটৰ এক্সাম্পলকেইটা হ'ল কেচিয়া আৰু গুলমহৰ। চ' ইয়াৰ কাৰণে ট্ৰিক্সটো হ'ল আই এম কলেজ গাই। চ' ইয়াতে আই এমটো বুজাইছে ইম্ব্ৰিকেট আৰু কলেজটো বুজাইছে কেচিয়া আৰু গাইজটো বুজাইছে গুলমহৰ। চ' এনেদৰে আপোনালোকে ইম্ব্ৰিকেটৰ এক্সাম্পলকেইটা মনত ৰাখিব পাৰিব। নাম্বাৰ 4ত আহে ভেক্সিলেৰী। চ' ভেক্সিলেৰীটো পেপেলিয়নেচিৰ আণ্ডাৰত আহে। চ' আপোনালোকে এই বস্তুটো মনত ৰখাৰ কাৰণে ট্ৰিক্সটো হ'ল ভেৰি পপুলাৰ। চ' ভেৰিটো বুজায় ভেক্সিলেৰী আৰু পপুলাৰটো বুজায় পেপেলিয়নেচিয়ে। চ' এনেদৰে আপোনালোকে এষ্টিমেশ্যনৰ যিমান এক্সাম্পল আছে NCERT-ৰ গোটেই এক্সাম্পলকেইটা মনত ৰাখিব পাৰিব। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, আৰু মৰ্ফলজিৰ বাকী এক্সাম্পলকেইটা যদি আপোনালোকৰ ট্ৰিক্স লাগে তেনেহ'লে মোক কমেণ্ট কৰি জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিব।